নমস্কাৰ আপোনালোক সকলোলৈকে পৰিচয়িকা বৰুৱা ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু আজি সৰস্বতী পূজা উপলক্ষে ৰাতিপুৱাই মূৰটো ধুই আজৰি হৈ লৈছোঁ আৰু আপোনালোকেও চাগে আজি সৰস্বতী পূজা বুলি ৰাতিপুৱাই সকলোৱে আজৰি হ'ল নহয়নে বাৰু সৰস্বতী পূজা বুলি ক'লেই আমাৰ সকলোৰে মনলৈ আহে ছোৱালীসকলৰ কি জানেনে মেখেলা চাদৰ আৰু সেয়া আমাৰ সৰু সৰস্বতীগৰাকীও আজি মেখেলা চাদৰ পিন্ধি যায় বোলে তাকে লৈ মই মাকজনী সম্পূৰ্ণ ব্যস্ত হৈ গ'লোঁ আজি যাৰ যাৰ ঘৰত ছোৱালী আছে তেওঁলোকে নিশ্চয় গম পাই গৈছে এয়া অৱশেষত দেখিছেনে দুয়োগৰাকী বায়েক ভনীয়েক সৰস্বতী পূজা বুলি ক'লে যে সকলোৰে মনত এটা হেঁপাহ থাকে নহয়নে বাৰু এয়া হৈছে মোৰ মা দেউতা আৰু তেওঁলোকো আমাৰ ওচৰৰ বিদ্যালয়খনলৈ বুলি সাজু হৈছে এয়া মা হাতত পাত লৈ তেওঁ অকণমান আগবাঢ়ি দিছে আৰু দেউতাও যাব অকণমান পাছত নমস্কাৰ বন্ধু বান্ধৱীসকল আজি সৰস্বতী পূজা উপলক্ষে আপোনালোক সকলোলৈকে মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি সৰস্বতী পূজা বুলি মা দেউতাক দেখালোঁ বেটীক দেখালোঁ আৰু এতিয়া অৱশেষত এয়া মইজনী আৰু আমাৰ ঘৰৰ কাষতে যিহেতু দুখনকৈ বিদ্যালয় আছে আৰু দুইখনতেই বেটী পঢ়িছিলে আৰু আজি সেই দুয়োখন বিদ্যালয়তে সৰস্বতী পূজা সৰুকৈ আয়োজন কৰিছে আমি তালৈকে যাব ওলাইছোঁ মা দেউতা আৰু বেটী তালৈকে গৈছে আৰু আজিৰ দিনটো আমাৰ সকলোৰে বাবে স্পেচিয়েল হয় আজিৰ দিনটোক লৈ সৰস্বতী পূজা বুলি আমি আগৰ পৰা ৰৈ থাকোঁ বিশেষকৈ ছোৱালীসকলে আৰু ছোৱালীসকলে আজিৰ দিনটোত কি কৰিম কি নকৰিম বহুত ধৰণৰ তেওঁলোকৰ পৰিকল্পনা থাকে আৰু আজি আমাৰ ছোৱালীক লৈয়ে গম পাইছোঁ তাই যদিও সৰু হৈ আছে আজিৰ দিনটোক লৈ মানে বহুত ফূৰ্তি আৰু আজিৰ দিনটো আৰু এটা স্পেচিয়েল কৰি তুলিছে আজি ভেলেণ্টাইন্স ডে আপোনালোক সকলোৱে চাগে জানে আৰু আজিৰ দিনটোত আপোনালোকৰ সকলোৰে চাগে নতুন নতুন পৰিকল্পনা আছে আৰু ধুনীয়াকৈ আজিৰ দিনটো পাৰ কৰক এনজয় কৰক আৰু আজিৰ দিনটোত আমিনো কি কৰোঁ আপোনালোকেও তেনেহ'লে চাই যাওক আৰু এতিয়া আহি পাই গ'লোহি ওচৰতে থকা অংগনবাদী কেন্দ্ৰত আৰু এয়া দেখিছে বাইদেৱে এডাল ধূপেৰে ধুনীয়াকৈ পূজা কৰি লৈছে গোটেই বছৰটোলৈ যাতে সৰস্বতী আই সন্তুষ্ট হয় আৰু এতিয়া ময়ো এভাগি সেৱা আগবঢ়ালোঁ যাতে সৰস্বতী আয়ে গোটেই বছৰটো মোক লগ দিয়ে মোৰ সন্তানৰো যাতে কুশল হয় সেই উপলক্ষে আৰু বিদ্যালয়খনত যিহেতু এখনি শৰাই আগবঢ়াইছিলে আৰু এয়া মাহ প্ৰসাদ আমি সকলোৱে গ্ৰহণ কৰিলোঁ আৰু তাৰপিছতে আমি সেই বিদ্যালয়খনৰ পৰা বিদায় মাগিলোঁ আৰু এতিয়া আহিলোঁ আমাৰ ঘৰৰ কাষতেই থকা শ্বহীদ পোহেশ্বৰ বৰা মধ্য ইংৰাজী বিদ্যালয়লৈ এতিয়া আহক ইয়াত আমি কি কৰোঁ চাওঁ আৰু আহি পায়ে দেখিলোঁ ভকতসকল ধুনীয়াকৈ বহি আছে আৰু এইখন বিদ্যালয়ত সম্পূৰ্ণ নীতি নিয়মৰ মাজেৰে সৰস্বতী পূজা আয়োজন কৰিছে এয়া অভিভাৱকসকলে আৰু শিক্ষাৰ্থীসকলেও ধুনীয়াকৈ চাকি বন্তি জ্বলাইছে আপোনালোকে দেখিবলৈ পাইছে আৰু তাতে বেটীৰ বাবে যিহেতু বেটী এইখন বিদ্যালয়তেও শিক্ষা গ্ৰহণ এতিয়া কৰি আছে বেটীৰ বাবে মই এগছি বন্তি আৰু ধূপ জ্বলালোঁ সেৱা কাঢ়িলোঁ আৰু আমাৰ লগতে বিদ্যালয়খনৰ সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত সেৱা কৰিছে ধূপ জ্বলাইছে আপোনালোকে দেখিবলৈ পাইছে সৰস্বতী পূজা খাই আহি এতিয়া পালোহি আমি ভেলেণ্টাইন্স ডে মানিবলৈ এয়া দেখিছে বেলেগৰ ভেলেণ্টাইন্স ডে পাৰ্কত হয় আৰু আমাৰ এইয়া মুকলি আকাশৰ তলত এয়া দেখা দে I love you too দেখা দে কি কি আছে আমাৰ আজি কি কি আইটেম এয়া প্ৰসাদ আছে আৰু কিবা দেখা দে গৰম কণী কণী গৰম নেকি এইফালে আছে কণী এতিয়া বইল কৰিছে আৰু এয়া প্ৰসাদ এয়া কল কুঁহিয়াৰ ৰচুন পিঁয়াজ আৰু এয়া খানাৰ কাৰণে যোগাৰ হৈ আছে শুনো দেখা দিয়া বুটমাহ এতিয়া খানা বনিব আৰু এইফালে আজি খানা আমাৰ যোগান ধৰিছে এইফালে মীনাক্ষী বাই তেওঁ বহুত ব্যস্ত হৈ আছে এইফালে মাংস কি মাংস পুৰবি ব্ৰইলাৰ মাংস লোকেল মুৰ্গী নি ঠিক আছে তেনেহ'লে এতিয়া চাহটো খাই লওঁ আমি শাক কুটাই শাক কাটিছে খৰি বিচাৰিছে তেজ ওলাইছে জানো দেখাই নাই আমি তেজটো দেখাই দেব কেনেকুৱা ৰঙা নে নীলা আপোনাৰ তেজখিনি ৰঙা ব্ৰইলাৰখিনি আকৌ এবাৰ দেখাই দিয়কচোন ধুনীয়াকৈ কি মজা উতলত দিছে
আমাৰ ভেলেণ্টাইন্স ডে এনেকুৱাই আৰু বেলেগৰ ভেলেণ্টাইন্স ডে পাৰ্কত আমাৰ মুকলি আকাশত হ'লে হেভি দুখ এনেকে মানিছো আৰু দুখ বুলি নকবি গোটেই প্ৰেমিক প্ৰেমিকা কেইজনীয়ে বহি আছো তুমিয়ে মোৰ বয়ফ্ৰেণ্ড তুমিয়ে মোৰ গাৰ্লফ্ৰেণ্ড তুমিয়ে মোৰ আই লাভ ইউ তুমিয়ে মোৰ আই হেট ইউ এনেকে দিব শিকাই দে আকৌ ভাত ৰেচিপিটো দেখাই দে এনেকে ভাজি যায় এটাৰ পাছত ধুনীয়াকৈ দি দিব এনেকে চব্জিটো হোৱাৰ পিছত মানে ধনিয়াখিনি আপোনালোকে দিব পাৰে দেই যদি থাকি যায় মানে কেৰাহী পৰা নমাই ল'ব লাগিব জুইৰ পৰা নমাই ল'ব লাগিব জুইৰ পৰা নমাই ল'ব লাগিব কৈ দিয়ক ভালকে অকণমান শিকাই দিয়ক ইয়াত প্ৰথমতে আমি তেল দিলোঁ তাৰপিছত পিঁয়াজ দিলোঁ পিঁয়াজৰ পিছত তোমাৰ আলুগুটি মাংস তাৰপিছত ধনিয়াখিনি কিন্তু মানে জুইত নহয় এনেকে কেৰাহীখন নমাই লৈ পিনে কেঁচা কেঁচা ধনিয়াটো খাই ভাল লাগে চেণ্টটো বেছি হয় বেছি হয় আৰু সেই কৌৰচলি আপোনালোকে বনাবচোন খাই চাব আৰু কেনেকুৱা লাগিলে কমেণ্ট বক্সত জনাই দিব ধনিয়াটো দি দিলে গোন্ধটো মৰি থাকে হয় কাৰণে এনেকে দিছোঁ আমি আৰু হেৰি কৌৰচলি নাইকিয়া হ'লে কিহে ব্যৱহাৰ কৰিব পাৰে চামুচখন পাৰি এনেকে মই যে তোক চব্জি দিছিলোঁ আকৌ তই মোক নিদিলি খালি বেটা কি খাইছা কি লগত খাইছা ভাত মাংস কোৱা মাংস কি মাংস হয় ব্ৰইলাৰ মাংস অ ব্ৰইলাৰ মাংস খাই ভাল লাগিছে নে ভাল লাগিছে মস্তি কৰি দিয়ক বেটা মজা লাগিছে কৈ দিয়া অ মস্তি লাগিছে ন মোক সুধক কেনেকুৱা লাগিছে তই ভাল লাগিছে বুলি আকৌ বেয়া লাগিছে বুলি নকওঁ একদম বেয়া লাগিছে কেৰাহী তলত নমাই পিনি যদি ধনিয়া দিয়ে কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবিব এতিয়া খাই বৈ আজৰি হৈছো আৰু ভিডিঅ'টো সামৰণি মাৰিবলৈ ওলাইছো এইফালে দেখিছে হাত ধুইছে এইফালে কি কৰিছে খাই বৈ আৰু এইফালে তুমি কি কৰিছা তামোল খাইছে এইফালে বেটা বেটি এইফালে তুমি কি কৰিছা ভাত খাই হৈ গ'ল মাংস খাই আছো কৈ দিয়া অ'কে আৰু তেনেহ'লে আপোনালোকে আজি আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আজি দুটা ভিডিঅ' একেলগতে বনাই দিয়া হ'ল আৰু আপোনালোকে যদি কোনোবাই আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব এতিয়া ইয়াতে আৰু এটা কথা ভিডিঅ'টো সামৰণি মাৰোঁতে সুধিছোঁ হেপী ভেলেণ্টাইন্স ডে'টো আমি তিনিজনী এবাৰ ক'ম কোনে কেনেকৈ কয় মইতো এবাৰ ক'লোৱেই এইবাৰ পূৰবীয়ে ক'ব মই স্মাৰ্ট আছো হেপী ভেলেণ্টাইন ডে কি মজা দেখি এইফালে মীনাক্ষী বাই ক'ব হেপী ভেলেণ্টাইন্স ডে এইফালে হেৰিয়ে কৈ দেচোন হেপী ভেলেণ্টাইন ডে এইফালে এতিয়া মই ক'ম হেপী ভেলেণ্টাইন্স ডে আৰু এনেকৈ আজি হাঁহি ধেমালিৰে তিনিগৰাকী পালোহি এইফালে আইতা ভালিছে হেপী ভেলেণ্টাইন্স ডে'টো কওকচোন হেপী ভেলেণ্টাইন্স ডে বুলি কওক এবাৰ কওকচোন চেষ্টা কৰক হেপী ভেলেণ্টাইন্স ডে আৰু হ'ব আজিৰ দিনটো ধুনীয়াকৈ হাঁহি ধেমালিৰে পাৰ হৈ গ'ল আৰু সৰস্বতী পূজা ভিডিঅ' কৰিলোঁ আৰু এতিয়া আমি প্ৰথমে তিনিজনী লগ খাইছিলোঁ আৰু এতিয়া দেখিছে ঢেৰ মানুহ হৈ গ'ল ধুনীয়াকৈ এসাঁজ খালোঁ আই লাভ ইউ আই হেট ইউ আই মিছ ইউ ঠিক আছে আৰু তেনেহ'লে আজিলৈ বাই বাই